ভিডিঅ' চাই থকা সকলো বন্ধু বান্ধৱীকে লক্ষ্মী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু লক্ষ্মী পূজা হয় সেইকাৰণে ভাবিলোঁ মই ৰাতিপুৱা এটা ব্লগ আৰম্ভ কৰোঁ, আপোনালোককো দেখুৱাওঁ কি কৰোঁ, মানে দিনটো কি কৰোঁ সেয়া ভাবিলোঁ ব্লগ এটা বনাই দেখুৱাই দিওঁ। আৰু আমাৰ ইয়াতে এখন মানে লক্ষ্মী পূজা উপলক্ষে এখন স্পেচিয়েল প্ৰসাদ বনোৱা হয় আৰু সেই প্ৰসাদখিনি কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক লক্ষ্মী পূজাত কি কৰোঁ এইখিনিয়ে দেখুৱাম বুলি ভাবিছিলোঁ। আহক তেনেকৈ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষুণ আহিবই চাগে, বৰষুণ পৰি আছে, বতৰটো আজি কিবা হয়, মেঘে চানি ধৰিছে, বৰষুণ আহিবই চাগে। আহিলে বৰষুণ। আহি গ'ল। ইমান বৰষুণ দিছে, একদম দেখিছে বহুত বৰষুণ আহিছে। আৰু এনেকৈ লক্ষ্মী পূজাত বৰষুণ আহিলে অলপমান বেয়া লাগে। ইমান বৰষুণ আহিছে বাপৰে। কিন্তু আজি মানে ইমান মানে বৰষুণ দি আছে আৰু চোতালখনত দেখি চাগে একেবাৰে পানী হৈ গৈছে আৰু চাকি গছ দিব পাৰিম নে নোৱাৰিম চাই লওঁ গধূলিলৈকে। মানে এনেকুৱা দিনত বৰষুণ আহিলে অলপমান বেয়া লাগে দিয়কচোন, চোতালখনেই যিহেতু শুৱনি কৰে। এতিয়া চাওকচোন গোটেই পানী হৈ গৈছে একেবাৰে। নাই চাই লওঁ কি হয়, গোটেই পানী হৈ গৈছে আৰু কি দেখুৱাব পাৰোঁ চাই লওঁ। আৰু প্ৰসাদখিনি বনাব লাগিলে এতিয়া আৰু আপোনালোকে চাই থাকিব, সেইখিনি বনাওঁ। এয়া মই মিঠা প্ৰসাদখিনি বনাই ল'ম এতিয়া। এয়া আখৈ দিছোঁ আৰু এয়া দিছোঁ বটা চাহ। এইখিনি মই সৰুকৈ মিলাই দিম ইয়াতে। আৰু এয়া দিছোঁ কদম মিঠাই। সৰুকৈ কাটি দিছোঁ। আৰু এয়া বুন্দিয়া লাড্ডু দিলোঁ। আৰু এয়া লাড়ু, মুড়িৰ লাড়ু।
আৰু এয়া তিলৰ লাড়ু, এইখিনি মই মিলাই দিম। আৰু এয়া দিছোঁ নাৰিকলৰ লাড়ু, আৰু এয়া কাজু বৰফি, আৰু এয়া গুড় সৰুকৈ কাটি দিওঁ। আৰু এয়া ইয়াতে গল্লা দিম। আৰু অকণমান মই আকৌ দিলোঁ ইয়াতে। আৰু এইখিনি মই ভালকৈ সানি ল'ম, গোটেইখিনি মিক্স হোৱালৈকে সানি থাকিম। এয়া ধুনীয়াকৈ হৈ গ'ল। আৰু ইয়াতে আমি লক্ষীৰ চৰণ দুখনি দি দিছোঁ। আৰু এয়া চাকি জ্বলালোঁ। আৰু এয়া নৈবেদ্য আগবঢ়াইছোঁ। নামঘৰলৈ যাবলৈ ওলাইছোঁ, নৈবেদ্য দিব। আৰু আপোনালোককো দেখুৱাওঁ, চাই থাকক। দেখিছে? আৰু লক্ষী পূজা যিহেতু বগা কাপোৰ পিন্ধিব নালাগে, পিংক কালাৰ, হালধীয়া মানে ৰঙীন কাপোৰ পিন্ধিব লাগে, সেইকাৰণে পিন্ধিবলৈ আহিছোঁ। আৰু আপোনালোককো দেখুৱাওঁ, শুনি আছে চাগে, নাম ধৰি আছে। আহক, গোটেইকেইজন লগ লাগি যাওঁ।
হৈছে অকণমান নাম চালোঁ, চাই আমি ঘৰত যাবলৈ ওলাইছোঁ। ঘৰৰ পৰা আহিলোঁ আৰু এবাৰ আমাৰ ঘৰৰ প্ৰসাদখন ভাঙিব লাগিব। তাৰপিছত আপোনালোককো দেখুৱাই আছোঁ। বহুত সোৱাদ হয় প্ৰসাদখন, আৰু সেইখন প্ৰসাদ আমি মিঠা প্ৰসাদ বুলিয়ে কওঁ। আৰু চাই থাকক। আৰু প্ৰসাদ ভগোৱা হ'ল, আৰু এয়া লৈছোঁ কল, মুগ বুট, পায়স আৰু মিঠা প্ৰসাদ। আৰু এইখিনি মই খাম, আৰু আপোনালোকক দেখুৱালৈ মই কেনেকৈ বনাব লাগে খাবলৈ ওলাইছোঁ মিঠা প্ৰসাদ। ধুনীয়া হৈছে, মিঠা হৈছে, সেইকাৰণে নামটো মিঠা প্ৰসাদে হয়। আৰু এই পায়স আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'কেইটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই। হেপ্পী লক্ষ্মী পূজা।